আজি আছিলে ৰাখি বন্ধন ৰাখি পিন্ধোৱা অকণমান দেৰি হ'ল কাৰণ আমি স্কুল গৈছিলোঁ আৰু স্কুলৰ পৰা আহি এয়া কাম বন আজৰি কৰি এয়া গোটেইখিনি বস্তু ধুনীয়াকৈ সজাই মেলি এয়া ভাইটিক ৰাখীডাল পিন্ধাবলৈ ল'লোঁ আৰু প্ৰথমতে হাঁহি উঠিছিলে কাৰণ আমি এইবাৰ প্ৰথম কৰিছোঁ যিহেতু আৰু এয়া তাক কিবা এটা মিঠা খুৱাই দিলোঁ। তাৰপাছত এয়া ৰাখীডালো পিন্ধাবলৈ ল'লোঁ আৰু আপোনালোকে ৰাখী পিন্ধালে নাই কমেণ্টত জনাই দিব আৰু যদিও নাই পিন্ধাব কাৰণ বহুতেই বেছি ভাল লাগে, এইবিলাকতে মৰমবোৰ থাকে নহয়। এয়া ৰাখীডাল পিন্ধালোঁ ধুনীয়াকৈ, এয়া দেখিছে নহয় অকণমান মানে ডাঙৰ হয় ৰাখীডাল, তো ভালকৈ পিন্ধাই দিম পিছত। আৰু এতিয়া এনেকৈ পিন্ধাই দিলোঁ আৰু সিনো মোক কি দিলে চাব নেকি আপোনালোকে গাইছ। আৰু এয়া মোক খুৱাই দিলে কেইটামান মিঠা বস্তু আৰু ভাল লাগিলে খাই। তাৰপিছত এয়া ভাইটি এয়া দেখিছে নহয় আৰু এয়া মোক দিলে ছাৰপ্ৰাইজ, মানে সঁচাকৈ নহয় আৰু দেই। আজিলৈ আহিছোঁ, বাই।